অসমৰ সন্তান বিশ্ববিখ্যাত সংগীতকাৰ গায়ক আমাৰ সকলোৰে ইয়াৰ নামতে জুবিন গাৰ্গ আৰু তেখেতে জনাইছে আৰু তেখেতৰ সদায় তেখেতৰ স্বৰ্গবাসী খুব ডাঙৰ এটা পথ এই পথটো কেতিয়াও পূৰণ কৰিব নোৱাৰিব তেখেতে যাওঁতে সদায় ভালে থাকিব মই ঈশ্বৰক সেইটো প্ৰতি প্ৰাৰ্থনা কৰিছোঁ। নিৰ্বাচন আজি শ্ৰীৰামপুৰত আমি আহিছোঁ ইয়াত নিৰ্বাচনী সভা আপোনালোকে দেখিবলৈ পাইছে হাজাৰ হাজাৰ লোক ইয়াত ওলাই আহিছে আৰু শ্ৰীৰামপুৰ সমষ্টি এইবাৰ UPPL সকলে ইয়াত কোনো ৰখিব নোৱাৰে ইলেকশ্যন হওঁতে ডাঙৰীয়াক শ্ৰীৰামপুৰৰ ৰাইজে চবে আঁকোৱালি লৈছে আৰু UPPL দলক শ্ৰীৰামপুৰৰ ৰাইজে খুব আন্তৰিকতাৰে আঁকোৱালি লৈছে যোৱা 5টা বছৰ শ্ৰীৰামপুৰবাসী ৰাইজক যিখিনি সেৱা কৰিছে যিখিনি মৰম দিছে সেইটো চবেই একচেপ্ট কৰিছে। যিকোনো ব্লেক পেপাৰ আছে মই আজি প্ৰতিদিন পেপাৰত দেখিবলৈ পাইছোঁ যে বেলেগ পেপাৰটো চৰকাৰী ছপা হলত ছপাইছে বুলি কেনে ইয়াৰ আচল কথাটো কি একো বুজি পোৱা নাই যে চৰকাৰী নিয়ম নীতিৰ মাজেৰে চৰকাৰী যিটো প্ৰেছ ইয়াত বেলট পেপাৰটো ছপাই বুলি আমি জানো কিন্তু এতিয়া আজিহে দেখা পাইছোঁ ইয়াৰ ওপৰত আমি ইলেকশ্যন কমিশ্যনক অলপ জানিব বিচাৰিম যে ইয়াত কি আছে কি নাই। নিৰ্বাচনটো নিকাভাৱে হ'ব লাগে গণতন্ত্ৰটো কেতিয়াও কোনো বিপথে পৰিচালনা কৰিব নালাগে গণতন্ত্ৰটো সদায় শক্তিশালী কৰিব লাগে। আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাৰ গণতন্ত্ৰটো মাদাৰ অফ ডেমক্ৰেচি বুলি কৈছে আৰু গোটেই বিশ্বই একচেপ্ট কৰিছে গতিকে ইয়াত যদি আমাৰ ডেমক্ৰেচিটো যদি ভালকৈ প্ৰচলন নহয় ইয়াত যদি কোনোবাই কিবা মিছলিড কৰে বা কিবা কৰে সেইটো দুৰ্ভাগ্যজনক কথা হ'ব। যিয়ে নহওক বেলট পেপাৰটোতো ছপাব পাৰে কিন্তু ফ্ৰী এণ্ড ফেয়াৰ হ'ব লাগে ছিষ্টেমেটিকেলি হ'ব লাগে এইটো মই অনুৰোধ কৰিছোঁ। কিবা 2 নম্বৰী হোৱাৰ সম্ভাৱনা আছে এতিয়ালৈকে মই ক'ব নোৱাৰোঁ কাৰণ নিউজটো আজি দেখিবলৈ পাইছোঁ এতিয়ালৈকে কাৰো লগত কথা পতা নাই গতিকে কিমান ছিকিউৰিটিত কৰিছে কি কৰিছে এইটো অলপমান তাৰ জানকাৰী ল'লে খবৰ ল'লে গম পাম।